হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ। আৰু আজি এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ, মানে মোৰ মাৰ ঘৰত। আৰু যিহেতু বিয়া আছে খুৰাৰ ছোৱালীৰ, সেইকাৰণে ৰাতিপুৱাতে ওলালোঁ। আৰু আমাক থৈ মিষ্টাৰে আৰু ঘূৰি আহিব ঘৰত, মানে ডিউটি আছে তেখেতৰ। এয়া গৈ আছোঁ, চেঙা পাৰ হ'লোঁ, মোটামুটি ঘৰ পামেই অলপমান পিছত। আৰু ঘৰত আহিলোঁ, আহি পেলাই বিয়া আছে যিহেতু, আৰু আজি মেহেন্দি। আৰু এতিয়া মই সিহঁতৰ ঘৰত যাম, মানে খুৰাহঁতৰ ঘৰত, আৰু দেখুৱাই আছোঁ গৈ পেলাই। এয়া মেহেন্দি আৰম্ভ হৈছে, অলপ দেৰি হ'ল আহি পাওঁতে, কাৰণ বজাৰত গৈছিলোঁ, অলপ কাম আছিল কিবা। আৰু এয়া ভানু, তাই সকলোকে চাহ দি আছে। এয়া যে দেখিছে, এয়া সকলোবোৰ আমাৰ ঘৰৰ মানুহে হয়। আৰু পেহীও আহিছে, আৰু আহিব আছে কেইজনীমান পেহী। এইটো হ'ল আমাৰ কইনা, আৰু কইনাই মেহেন্দি লগোৱা ষ্টাৰ্ট কৰিছে একদম। আৰু এতিয়া তাই চাহ খাবলৈ লৈছে, আৰু ইমান ধুনীয়াকৈ সজাইছে। এয়া অৰ্ডাৰ কৰি আনিছে, আৰু গোটেইবিলাকে লগ হৈ মানে এবাৰ দেখুৱালোঁ গোটেইকেইজনীক। আৰু মই মেহেন্দি আঁকো নে নাকো ভাবিছোঁ, মানে যিহেতু আইটোক ল'ব লাগিব, চাওঁ কি কৰোঁ। আৰু মেহেন্দি আঁকি দি আছে, মানে খুৰাৰ ছোৱালীয়ে হয়, বেলেগ মানে আৰ্টিষ্ট মাতা নাই কোনো। তাই ধুনীয়াকৈ দিব জানে, সেইকাৰণে আইটোক চাওঁ ঘূৰি আছে একদম গান শুনি পেলাই। আৰু বাইদেৱে কৈ আছে বাইদেউক বোলে আঁকি দিব লাগে, সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ, তাইক আঁকিব অকণমান। আৰু কইনাৰ মেহেন্দি দেখুৱাই আছোঁ অলপ অলপকৈ কেনেকুৱাকৈ আঁকে। এয়া মই বাইদেউক লগাই দিলোঁ, আৰু তাইক বোলে চিম্পুলকৈ লাগে, চিম্পুলকৈ দিলোঁ। আৰু বেছি হেভি হ'লে বহুত টাইমো লাগে আঁকোতে, সেইকাৰণে চিম্পুলকৈ দি দিলোঁ। আৰু বাকী কেইজনী একদম ব্যস্ত মেহেন্দি আঁকাত। আৰু এয়া কইনাৰ মেহেন্দি চাওক, ইমান ধুনীয়াকৈ আঁকি দিছে, একদম সৰু সৰুকৈ। আৰু ময়ো এটা ফুল আঁকিলোঁ একদম চিম্পুলকৈ। আৰু যোৱাকালি মেহেন্দি আছিল, আৰু আজি হ'ল জোৰণ। আৰু ৰাতিপুৱা উঠিলোঁ, উঠি পেলাই আইটোক প্ৰথমতে গা পা ধুৱাই দিলোঁ। আৰু এতিয়া মই খাবলৈ ওলাইছোঁ ভাত, ৰাতিপুৱাৰ ভাত। আৰু এইখিনি সৰু সৰু কাৱৈ মাছ আছিল, মানে আমাৰ পুখুৰীতে, ঘৰৰ মানে পুখুৰী আছে, তাতে খুৰীমাই মাৰিছিল। এইখিনি মই পিঁয়াজেদি ভাজিছোঁ ধুনীয়াকৈ, আৰু এইফালে ভাত লৈছোঁ। এয়া এতিয়া কইনাৰ ঘৰত গৈ আছোঁ, জোৰণ আহি পোৱা নাই, পাব আৰু। এয়া ভানু কিমি একেলগে গৈ আছোঁ। আৰু মোৰ অলপ অলপ চৰ্দিও হৈ আছে, যিহেতু ঠাণ্ডা পৰিছে বহুত। আৰু চাওক পেণ্ডেলখন, মানে ভালকৈ হোৱা নাই, আগৰ ফালে লাইট চাইট লগাব আছে, কিন্তু ইমান ধুনীয়াকৈ সজাইছে। এয়া ভিতৰৰ ফালে, আৰু সৌফালে হ'ল কইনা বহিব, আৰু এইফালে বিয়াৰ কামখিনি চলিব। আৰু এতিয়া জোৰণ আহিব, আৰু কইনা তাত বহিব, ধুনীয়াকৈ গোটেইখিনি সজাই থৈছে। আৰু এই আমাৰ কইনা ৰেডি হৈছে, চাওক ইমান মৰম লাগিছে তাইক, চাওকচোন ধুনীয়াকৈ। আৰু এইফালে ইহঁতে ওলাই আছে, মানে খুৰাৰ ছোৱালীয়ে হয়। এয়া আমাৰ জোৰণ আহি পালে, আৰু চাওক ইমান ধুনীয়াকৈ বস্তুবিলাক সজাই আনিছে। আচলতে আমাৰ বেংগলী হয়, তথাপিও সিহঁতে জোৰণটো অসমীয়া নিয়মতে কৰিছে। আৰু আপোনালোকক দেখুৱাম কেনেকুৱা কি দিয়ে, কেনেকুৱা নিয়ম নীতিখিনি। এয়া মই ধুনীয়াকৈ আগৰ ফালে বহি লৈছোঁ, যাতে ভিডিঅ' ভালকৈ বনাব পাৰোঁ।
এইজনী হ'ল পেহী, এইফালে আছে বাইদেউ, এইজনী পেহীৰ ছোৱালী আৰু এইফালে আছে জেঠীমাৰ ছোৱালী। গোটেইকেইজনী আমি একেলগে বহি আছোঁ এতিয়া। আৰু কইনাক কি দিছে দৰাই মই ভালকৈ দেখুৱাই আছোঁ। এয়া কাণৰ দিছে কাণফুলি দৰাই, আৰু এই নেকলেছ চাওক ইমান ধুনীয়া ডিজাইনটো। আৰু এইফালে এইডাল দিছে কেঁচা সোণৰ হাৰ, আৰু ইয়াত আছে বালা আৰু কেঁচা সোণৰ গামখাৰু। বিৰাট ধুনীয়া লাগিছে গোটেইখিনি বস্তু, আৰু পিন্ধাৰ পিছত গোটেইখিনি তাক ইমান মৰম লাগিছে কইনা। বাকী দৰাৰ ফালৰ পৰা কি বস্তু দিছে কইনাক মই ভালকৈ অলপমান পিছত দেখুৱাই আছোঁ, আৰু মাজে মাজে আমাকো অলপমান দেখুৱাই আছোঁ। আৰু এতিয়া ভাত খাবলৈ আহিছোঁ। দেৰিয়ে হ'ল, 3টা বাজি গ'ল, কাৰণ আইটোক খুৱাই ল'লোঁ প্ৰথমতে, তাৰপিছত আমি খাবলৈ বহিছোঁ। আৰু কইনাই আচলতে ৰীল বনাই আছিল, আৰু মই এইখিনিতে গ'লোঁ, গৈ পেলাই ফটো উঠাবলৈ গৈছিলোঁ মানে। যাওঁতে দেখিলোঁ, সেইকাৰণে একেলগে ভিডিঅ' ক্লিপটো লৈ ল'লোঁ ৰীলছৰ। আৰু মাজতে ঘৰত গৈছিলোঁ, যাই পেলাই আৰু আহিলোঁ ইয়াতে, মানে কইনাক কি বস্তু দিছে সেইখিনি দেখুৱাবৰ কাৰণে। এয়া দৰাই চাদৰ মেখেলা দিছে, আৰু কি দিছে ভালকৈ মই দেখুৱাই আছোঁ। আৰু এইযোৰ পাটৰ কাপোৰ দিছে, মানে এইযোৰ ৰিচিপশ্যনত পিন্ধিবৰ কাৰণে, আৰু এইযোৰ এযোৰ দিছে। তাৰপিছত এইযোৰ এযোৰ চাদৰ মেখেলাই হয়, আৰু এইযোৰ হ'ল মানে বিয়াত হোমৰ ওচৰত পিন্ধিবৰ কাৰণে দিছে। আৰু এইখন হ'ল বেনাৰসী শাৰী, এইখনো বেনাৰসী শাৰী হয়, দুখনে দিছে। আৰু এইযোৰ হ'ল গা ধোৱাৰ কাৰণে দিছে দৰাই, আৰু এইযোৰ হ'ল দিনত পিন্ধিবৰ কাৰণে দিছে বিয়াৰ দিনা। আৰু এইখিনি হ'ল কচমেটিক বস্তু, আৰু গোটেইখিনি বস্তু ইমান ধুনীয়াকৈ পৰিপাটিকৈ মানে আনিছে, সেইকাৰণে আচলতে দেখুৱাই বেছি ভাল লাগিছে। এইখিনি ফলৰ প্লেট হয় এইখন, আৰু চকলেটৰ প্লেট মানে বেলেগকৈ আনিছে, সেইকেইখন অলপ বেলেগত আছে। আৰু এয়া চাওক, মানে ট্ৰাংকৰ ভিতৰত ধুনীয়াকৈ থৈ দিছে। আৰু এইটো হ'ল দৰাৰ আঙুঠি, মানে খুৰাহঁতৰ ফালৰ পৰা দিব, গোটেইখিনি বস্তু চেক কৰি মানে ধুনীয়াকৈ থৈ আছে। আৰু এইডাল দৰাৰ চেইন। মানে সন্ধিয়াৰ আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে, মানে সকলোৱে নাচি আছে, গান গাই আছে, চাওক অলপমান। সময়খিনি ইয়াতে সাঁচি ৰাখিলোঁ, আৰু লগতে আপোনালোককো দেখুৱালোঁ। গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ।